অসম দিৱস বা চুকাফা দিৱস আৰম্ভণি অসম দিৱস বা চাওলুং চুকাফা দিৱস হ'ল অসমৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ স্মৃতিত তেখেত আৰু আহোমসকলৰ সমাৰোহত উপস্থিত হোৱা দিন ২ ডিচেম্বৰত পালন কৰা এটা দিৱস। সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা অসম দিৱস হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ ১৬ আঘোণ তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক স্মৰণীয় কৰি ৰখাৰ মানসেৰে চৌখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। অসম দিৱসৰ উৎপত্তি ১৯৭২ চনত চৌখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁয়ে ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁও ৰাজগড় প্ৰাথমিক বিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চুকাফা দিৱস পতা হয়, যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে ভীমকান্ত বুঢ়াগোহাঁই শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বুৰঞ্জীবিদ ভৱানন্দ বুঢ়াগোহাঁইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ কৰে। সভাখনৰ উদ্যোগ আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা, নিৰ্দিষ্ট বক্তা আছিল ড নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড লীলা গগৈ। বক্তৃতা প্ৰসংগত ড লীলা গগৈ ২ ডিচেম্বৰ দিনটোক চুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। ১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰাই কেইবাটা জাতীয় সংগঠনে সেই দিনটো চুকাফা দিৱস হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়। ১৯৮৭ চনত ড লীলা গগৈ, পদ্ম বৰকটকী আৰু ড ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চ আজিৰ সময় কাকত চুকাফা বিষয়ে বিভিন্ন লেখা লিখি এই সংখ্যা চুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়। সেই বছৰে ২ ডিচেম্বৰ চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চুকাফা দিৱস অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে। চুকাফাৰ আদৰ্শ চীনৰ ইউৱান প্ৰদেশৰ মাইলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চুকাফাই ১২১৫ চনত ৮জন ডাঙৰীয়া আৰু বিষয়া, ৯,০০০জন পুৰুষ, ৩টা ল'ৰা-ছোৱালী, ২টা হাতী আৰু ৩০০টা ঘোঁৰাৰ লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাত্ৰা কৰে আৰু প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে অনাই বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ বিগ্ৰহ এৰাই চলি অতি বিশৃংখলতাৰে চুকাফাই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীৰ ৰাজ্যসমূহৰ একত্ৰিত কৰি অসম আৰু অসমীয়া জাতি গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ টাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহণা যোগাইছিল। তেখেতেৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ৬০০ বছৰ শাসন কৰিছিল। চুকাফাই অসমত বুৰঞ্জীৰ চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল। মৃত্যু এইজনা মহান টাই ৰাজকোঁৱৰ, অসম জাতিৰ জনক, জাতিৰ পিতৃস্বৰূপ প্ৰথমজন অসমীয়া চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী পাতি ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দৰ ৭৯ বছৰ বয়সত এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে। তেখেতে বান্ধি যোৱা বৰ অসমৰ ভেটিতে তেওঁ উত্তৰ পুৰুষে বীৰত্বৰে ৬০০ বছৰ ধৰি এই ভূমিত শাসন কৰে। মৃত্যুৰ পাছত চৰাইদেউ পাহাৰতে চুকাফাক আহোম নীতি নিয়মেৰে মৈদাম দিয়া হয়। মৃত্যুৰ সময়ত চুকাফাই ২জন পুত্ৰ চুং হাংফা আৰু চুং তেও ফাক এৰি যায়।